নমস্কাৰ ফ্ৰেণ্ডছ, আগৰ আপোনালোকৰ নিশ্চয় ভাল। ফ্ৰেণ্ডছ, আপুনি নিশ্চয় দেখিছে যে আপোনাৰ যিখন মোবাইলৰ কীবৰ্ড আছে বা কম্পিউটাৰৰ যিবিলাক কীবৰ্ড থাকে, তো সেইবিলাক এলফাবেটিকেলি নাথাকে, মানে ABCD ভাৱে নাথাকে। কিউৰ পৰা ষ্টাৰ্ট হয়, QWERTY সেনেকুৱাকৈ থাকে। তো সেনেকুৱা কিয় হয়, এলফাবেটিকেলি কিয় নাথাকে, তাৰ বিষয়ে আজি ভিডিঅ'টো আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেটি যিখন কীবৰ্ড আছে, QWERTY যিখন ফৰ্মেট আছে, তো সেইখন আৱিষ্কাৰ হৈছিল 1870 চনত ক্ৰিষ্টোফাৰ শোল্জ নামৰ এজন টাইপৰাইটাৰ এজনে আৱিষ্কাৰ কৰিছিল। কিয় আৱিষ্কাৰ কৰিছিল সেইটো সঠিকভাৱে ক'ব পৰা নাযায়, কিন্তু তাৰ ওপৰত কিছুমান কাহিনী আছে। তো সেই থিয়ৰিবিলাক মই আজি ক'ম। প্ৰথমত কম্পিউটাৰ নাছিল, কম্পিউটাৰৰ সলনি টাইপৰাইটাৰ আছিল। টাইপৰাইটাৰ মানে কি, যিবিলাক এই টাইপ কৰি থাকে কোৰ্টত বা বেলেগত তেনেকুৱাকৈ টাইপ কৰি থাকে, তো সেই টাইপৰাইটাৰ আছিল। টাইপৰাইটাৰবিলাকত কি হৈছিল, যেতিয়া বহুত ফাষ্ট টাইপ হ'ব, তেতিয়া মানে কিবিলাক চুইচবিলাক জাম হৈ গৈছিল। তো তেতিয়া ক্ৰিষ্টোফাৰ শোল্জ নামৰ টাইপৰাইটাৰ এজনে, তো ক্ৰিষ্টোফাৰ শোল্জে কি কৰিলে, তেওঁ চিন্তা কৰিলে যে যদি ইমান জাম হৈ থাকে তেতিয়া অলপ প্ৰব্লেম হ'ব। তো তাৰ কাৰণে যাতে জোৰত টাইপ কৰিব নোৱাৰি, ফাষ্ট টাইপ কৰিব নোৱাৰি, তাৰ কাৰণে কুৱেটি ফৰ্মেটটো উলিয়াইছিল, যাতে টাইপিংটো শ্ল' হয় আৰু জাম হৈ নধৰে, অৰ্থাৎ মানে জাম হৈ নাথাকে। আৰু এটা থিয়ৰী মতে কি হৈছিল যে যাতে মানুহে দুয়োখন হাত সমানে ইউজ কৰিব পাৰে, যিটো ABCD ইউজ কৰিলে এলফাবেটিকেল কীবৰ্ডখনত কি হয়, এখন হাতেৰেই মানে কামবিলাক কৰিব পাৰে আৰু বহুত ফাষ্ট কৰিব পাৰি। তো যাতে দুয়োখন হাত সমানে চলাব পাৰে, তেতিয়া মানে ফাষ্টটো হ'ব, তেতিয়া দুয়োখন হাত সমানে চলাব পাৰিলে ফাষ্ট হ'ব আৰু দুয়োখন হাতৰ কাম সমানে চলি থাকিব। তো সেইকাৰণে মানে এই কুৱেটিটো ওলোৱা বুলি কিছুমানে কয়, যাতে দুয়োখন হাত সমানে চলি থাকিব পাৰে আৰু এখন হাতে যাতে অকলে কষ্ট নাপায়, সেইকাৰণে মানে এই কুৱেটি যিটো ফৰ্মেট আছে সেইটো উলিয়াইছিল। আৰু এটা থিয়ৰী মতে প্ৰথম অৱস্থাত বহুত কীবৰ্ডৰ ফৰ্মেট টেষ্ট কৰি চোৱা হৈছিল, যে কোনটো ভাল হ'ব, কোনটো গ্ৰহণযোগ্য হ'ব, সেই বিষয়ে চোৱা হৈছিল। তো তাৰ ভিতৰত মানে SRT বা ডভৰাক বা তেনেকুৱা ধৰণৰ কীবৰ্ডৰ ফৰ্মেটবিলাক টেষ্ট কৰি চাইছিল। আৰু তেতিয়া এই কুৱেটি যিটো আছে সেইটোৱে বহুত মানুহে ভাল পালে আৰু বহুত মানুহে গ্ৰহণযোগ্য বুলি ভাবিলে। তো তেতিয়াৰ পৰা কুৱেটিটো ব্যৱহাৰ কৰিবলৈ ধৰিলে, আৰু তেতিয়াৰ পৰাই কুৱেটি কীবৰ্ডখন মানুহে ব্যৱহাৰ কৰিবলৈ ল'লে আৰু সেইটোৱে মানে ষ্টেণ্ডাৰ্ড ফৰ্মেট হৈ পৰিল। তো আজিকালি আপুনি যিবিলাক দেখা পায় সকলোতে কুৱেটি ফৰ্মেটৰ মানে কীবৰ্ড থাকে, মোবাইলতে হওক বা কম্পিউটাৰতে হওক বা টাইপৰাইটাৰতে হওক, সকলোতে। আৰু কিছুমান আছে ডভৰাক বুলি এটা কীবৰ্ড টাইপ আছে। তো ডভৰাক কীবৰ্ডখনো মানে ক'ৰবাত কাৰণে ইউজ কৰে, সেইখনো মানে ষ্টেণ্ডাৰ্ড নহয়, কিন্তু সেইখনো ইউজ কৰে। তো সেইটোৱে। আৰু যেতিয়া আপুনি কুৱেটি কীবৰ্ডখনত যদি আপুনি ফাষ্ট টাইপিং কৰিব লাগে, তেতিয়াহ'লে আপোনাৰ দুয়োখন হাত সমানে ব্যৱহাৰ কৰিব লাগিব, আৰু এখন হাতেৰে আপুনি কেতিয়াও এখন মানে ফাষ্ট টাইপিং কৰিব নোৱাৰে। তো আপুনি নিশ্চয় গম পালে কিহৰ কাৰণে কুৱেটি কীবৰ্ড ব্যৱহাৰ কৰা হয়, আৰু এলফাবেটিকেল ABCDEF সেনেকুৱা কীবৰ্ড কিয় ব্যৱহাৰ কৰা নহয়। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ ফ্ৰেণ্ডবিলাকে গম পায় এনেকুৱা কথাবিলাক। আৰু এনেকুৱা নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ গুড বাই।